নমস্কাৰ মই অন্যটা দীঘল ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজিৰ ভিডিঅ'টিৰ জৰিয়তে মই আপোনালোকক ফেসবুকৰ দুই এটা কথা জনাম বুলি ভাবিছো আৰু কথাখিনি এনেকুৱা ধৰণৰ হয় মনিটাইজেশন আৰু কন্টেন্ট মনিটাইজেশন দুটা বস্তুৰ মাজতে অৰ্থাৎ সেই দুটা কথাৰ মাজতে মানে বহুতৰে খুকুজা লাগি থাকে বহুতে কয় যে বা মই মনিটাইজেশন পালো বা ভন্টি মই মনিটাইজেশন পালো বা মনিটাইজেশন মোৰ হৈ গল কিন্তু মই পইচা পাতি পোৱা নাই কিয় পোৱা নাই আৰু বহুতে কয় মোৰ কন্টেন্ট মনিটাইজেশন মই পালো কিন্তু মই পইচা পাতি কিয় পোৱা নাই আসলে কথাটো এনেকুৱা ধৰণৰ মনিটাইজেশন মানে হৈছে আপোনালোকে ষ্টাৰ বা সাবস্ক্ৰিপশন দুটাৰ ভিতৰত কোনোবা এটা বা সেই দুটা কিবা বুটাম খোল খাইছে সেই দুটা টুলস মানে খোল খাইছে আৰু তাৰ জৰিয়তে আপোনালোকে ইনকাম কৰিব পাৰে কিন্তু এটা কথা যদিহে আপোনালোকক ষ্টাৰ কোনোবাই দিয়ে তেতিয়াহে আপোনালোকে তাৰ পৰা পইচা পাব পাৰে আৰু যে দুই এটা ষ্টাৰ দিলে আপোনালোকে উলিয়াব পাৰিব সেইটো নহয় এটা মানে লিমিট থাকে ন যেহেতু গতিকে মই নিজে আজিলৈকে উলিয়াব পৰা নাই ষ্টাৰৰ ক্ষেত্ৰত মই সেইটো মই নকওঁ আৰু কিমান উলিয়াব পাৰিম মই সেইটো নাজানো আৰু সাবস্ক্ৰিপশনৰ কথাটো হৈছে যদি আপোনাক কোনোবাই সাবস্ক্ৰাইব কৰে মানে পইচা দি কৰিব লাগেতো যদি কোনোবাই সাবস্ক্ৰাইব কৰে তেতিয়াহলে আপোনালোকে তাৰ জৰিয়তে পইচা পাতি পাব পাৰে গতিকে মনিটাইজেশনৰ কথাটো হৈছে তেনেকুৱা কিন্তু কন্টেন্ট মনিটাইজেশন যদি পায় ফেসবুকত কন্টেন্ট মনিটাইজেশনৰ জৰিয়তে আপোনালোকে পইচা পাতি পাব আৰু সেই কন্টেন্ট মনিটাইজেশন যেতিয়ালৈকে নাপায় তেতিয়ালৈকে মানে পইচা পাতি নাপায় কিন্তু তাতো এটা কথা যদিও আপুনি কন্টেন্ট মনিটাইজেশন পাইছে তথাপিও কিন্তু আপুনি পইচা পাতি নাপাব পাৰে কাৰণ কিয় গম পাইছেনে কাৰণটো হৈছে আপোনালোকৰ ভিডিঅ'বিলাকত ভিউজ থাকিব লাগিব যদি ভিউজ নাথাকে তেতিয়াহলে যেহেতু ভিউজৰ ওপৰত ডিপেন্ড কৰি কন্টেন্ট মনিটাইজেশনে মানে পইচা পাতিবোৰ মানে ফেসবুকে পইচা পাতিবোৰ দিয়ে গতিকে তাৰ ওপৰত ভিত্তি কৰি পইচা পাতি পোৱা যায় বহুতৰে মাজত তেনেকৈ খুকুজা লাগি আছিল সেয়ে ভাবিলো অকনমান সেই খুকুজাবোৰ মই দূৰ কৰো কিন্তু এটা কথা যদি কন্টেন্ট মনিটাইজেশন নোপোৱাৰ আগতে আপোনালোকৰ ভিউজবোৰ অকনমান কমি আছে তাৰ পাছতে বোলে একদম পুৰা বহুত বেছি বাঢ়ি মেলি গৈ আছে ন একদম মানে অকমানটো লাগিব তেতিয়া কিন্তু আপোনালোকৰ পইচা পাতিবোৰ অকনমান মানে বাঢ়ি যায় দেই মই ভাবো মানে সেইটো বস্তু কিন্তু কন্টেন্ট মনিটাইজেশন পোৱাৰ আগতে যদি আপোনাৰ ভিডিঅ'বোৰ মিলিয়ন গৈ আছে তাৰ পিছত কিন্তু মানে যেহেতু অকনমান কমি মেলি যায় ন আগতকে ভিউজবোৰ কন্টেন্ট মনিটাইজেশন পোৱাৰ পিছত গতিকে তেতিয়া কিন্তু অকনমান পইচা পাতিবোৰ কি হয় যদি আপুনি ভালকে নালাগে তেতিয়া অকনমান পইচা পাতিবোৰ কম হ'ব পাৰে গতিকে আপোনালোকে অকমান যেতিয়াই নহওক কন্টেন্ট মনিটাইজেশন পোৱাৰ আগতো আপোনালোকে লাগি থাকক আৰু মানে ভিডিঅ'বোৰ ভালকে দি থাকক আৰু কন্টেন্ট মনিটাইজেশন পোৱা সকলো নোপোৱা সকলো দুই মানে সকলোৱে আৰু একদম ধুনীয়াকে ফেসবুকত একদম লাগি থাকক কিন্তু ফেসবুকৰ পইচাটো বহুত বেছিও নহয় কিন্তু ইউটিউবৰ যিমানখিনি দিয়া হয় কিন্তু মই জনামতে ইউটিউব মানে ফেসবুকত তেনেকৈ ইমানো বহুত বেছি তেনেকৈ পোৱা নাযায় যায় আৰু চলিব পাৰি তেনেকৈ সেইটো মিছা নকওঁ বহুতে তেনেকৈ কিন্তু পায় মানে কথাটো এনেকুৱা হয় যিসকলে 2025 চন মানৰ পৰা কন্টেন্ট মনিটাইজেশনটো পাইছে সেই 25 চনত যিসকলে পাইছে তেওঁলোকে কিন্তু তেওঁলোকৰ মানে আৰ্নিংটো অকনমান কম হয় কিন্তু তাতকে আগত যিসকলে পাইছে তেওঁলোকৰ আৰ্নিংটো কিন্তু অকনমান বেছি হয় গতিকে মোৰ অভিজ্ঞতাৰ ফালৰ পৰা মই কৈছো কিবা হয়তো ভুলভ্ৰান্তি হ'ব পাৰে কথা কওঁতে কিন্তু যিখিনি কথা কৈছো সেইখিনি নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছো গতিকে ইমানখিনি আছিল বহুতে খুদি মেলি আছিল জনাবলৈ কৈ আছিল সেয়ে এই ভিডিঅ'টিৰ জৰিয়তে সকলোকে জনাই দিলো ধন্যবাদ